তো আজি বহুত দিনৰ মূৰত ওলালোঁ। আজি খটৰা মন্দিৰ যাম। আপোনালোকক খটৰা মন্দিৰৰ দৃশ্য দেখাই আছোঁ আৰু আজি ৰাস্তালৈ যাই আছোঁ। লগ কেইটামান আহিছে, সিহঁতৰ লগত গুচি যাম আৰু আজি। এতিয়া মোৰ ফ্ৰেণ্ড আহি গৈছে। 1টা বজাৰ পৰা ৰখাই এতিয়া আহিছে। ভাল লাগিল নিশ্চয় লগ পাই। তো আমাৰ আজি চব পাৰ হৈছোঁ। ঘৰত এতিয়া ডিপুত যাম, ডিপুত তেল ভৰাম, আপোনালোকক দেখাম। আহি পালোঁ আমি ভৰাব ভালদৰে আপুনি একদম ৰিজাৰ্ভ মাৰি আছে 220 টকা তেল ভৰা আমি ওলাব। গাড়ী চলাই আছে, একদম গাড়ী চলাই বেয়া মস্ত আৰু ল'ৰা। গাড়ী চলাই আছে পুৰা একদম হেভি ড্ৰাইভাৰ আৰু ইয়াৰ। আমি থানা পাইছোঁ পাথৰঘাট থানা। পাৰ হ'লো। এতিয়া বৰ্তমান আগলৈ যাই আছোঁ আৰু বহুতখিনি আহি পালোঁ। এতিয়া মানে এনেকুৱা পৰিৱেশ একদম ধুনীয়া লাগিছে। পৰিৱেশটো বহুত ভাল লাগিছে। আমি পালোঁ আহি মন্দিৰ, ভাল লাগিছে চবটো পাই। অলপ কথা পালোঁ মন্দিৰ। মন্দিৰত ভিতৰত বোলা সোমাব নোৱাৰোঁ। আমি গেটৰ পৰা আপোনালোকক দেখাম আৰু মানে বন্ধ আছে আৰু মানে দেউৰীয়া নাই। মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিম বুলি ভাবিছিলোঁ। বৰ্তমান মন্দিৰৰ দৰ্জা খুলি সোমাইছোঁ। তো ভাল লাগিছে। দৰ্জাৰ পৰা দেখাম আৰু গোটেই ফ্ৰেণ্ড অলপ প্ৰব্লেম দিলে। তো এতিয়া কৈ দিছোঁ যে খটৰা মন্দিৰত যে খুবেই ভাল লাগিল আৰু যে মানে আপোনালোকে যদি চেনেলটো চাই ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।